কেৰাহীখনত মিঠাতেলখিনি দি ল'লোঁ। মিঠাতেলখিনি গৰম হৈ গৈছে, ইয়াতে আমি এতিয়া পিঁয়াজখিনি দি দিম। এইখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া আমি ইয়াতে মাংসখিনি বহাই দিম। ইয়াতে আমি দিম এতিয়া মছলাখিনি। মছলা ব্যৱহাৰ কৰিছোঁ অকণমান মিট মছলা, অকণমান ৰেড চিলি পাউডাৰ, অকণমান ধনিয়া পাউডাৰ, অকণমান চিকেন মছলা, অকণমান গৰম মছলা। এইখিনি দিয়া হৈ গৈছে। এতিয়া আমি এইখিনি 10 মিনিটৰ কাৰণে ফ্ৰাই কৰি দিম। 10 মিনিট হৈ গৈছে, এতিয়া আমি ইয়াতে কাটি থোৱা 2টা বিলাহী এড কৰি দিম। এইখিনি এতিয়া আমি 5 মিনিটৰ কাৰণে ফ্ৰাই হ'বৰ কাৰণে ৰাখি দিম। 5 মিনিট হৈ গৈছে, এতিয়া আমি ইয়াতে কাটি থোৱা আলুখিনি এড কৰি দিম। নিমখ আৰু হালধিখিনি মছলাখিনি দিওঁতে এড কৰি দিছিলোঁ। এতিয়া এইখিনি সিজিবৰ কাৰণে এখন ঢাকনিৰে ঢাকি দিম আৰু মিডিয়াম ফ্লেমত সিজাই থাকিম। এয়া চাওক, আলুখিনি ভালদৰে সিজি গৈছে। এতিয়া আমি ইয়াতে গৰম পানী এড কৰিম। আপোনালোকে নিজৰ জোখমতে পানীখিনি এড কৰিব পাৰে বা ইচ্ছা নকৰিলে পানী এড নকৰিবও পাৰে। এতিয়া আমি এইখিনি আকৌ 10 মিনিটমানৰ কাৰণে উতলাই থাকিম। যিমানে উতলাব সিমানে ইয়াৰ টেষ্টটো বেছি হ'ব। এয়া চাওক, এইখিনি ভালদৰে সিজি গৈছে, এতিয়া আমি গেছটো অফ কৰি দিম।